কালি যিটো ঘটনা আছে সেইটো তাৰ কি কম, মানে কলোৱে অলৰেডি বহুত বেয়া কৰিছে। মানে ৰিলিজিয়নত এইবোৰ যি কাজিয়া কৰিব ট্ৰাই কৰি আছে, কব নোৱাৰো কি কিয় কৰি আছে, কিন্তু যিবোৰ ট্ৰাই কৰি আছে এইবোৰ বহুত ভুল হৈছে। আৰু মই আৰু এটা কথা কব বিচাৰো, যিমান কি সিহঁতে ট্ৰাই নকৰে কিয়, আমি নতুন প্ৰজন্ম হয়, আমি এডুকেটেড হয়, আমি এইবোৰ কেতিয়াও মানে ভাল বুলি নাভাবো। যিমান কি আমাক ফৰ্চ নকৰক কিয়, মানে যিমান কি কথা নকওক কিয়, আমি এইবোৰ কেতিয়াও শুদ্ধ বুলি নাভাবো। ৰিলিজিয়নৰ মাজত কিবা কাজিয়া লাগে, বহুত আগৰ পৰা লাগি আছে, কিন্তু আমাৰ মাজত এনেকুৱা একো কাজিয়া নাই। আমাৰ স্কুলৰ মাজত খ্ৰীষ্টিয়ানে হওক, মুছলমানে হওক, এইবোৰ একো কাজিয়া লগা নাই নহয়। সিহঁতে এখন স্কুলত আহি কিনে, এখন ইনষ্টিটিউচনত আহি কিনে এইবোৰ যে কৰিছে, এইবোৰ ভুল কৰিছে। খ্ৰীষ্টিয়ান মানে খ্ৰীষ্টমাছ আছিল, খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন বৰবাদ কৰিছে, সেইটো হ'ব হয় কৰিছে, সেইটো বহুত বেয়া হৈছে। মাজত আনি কিনে জ্বলাই পেলাইছে। জ্বলাই থকা টাইমত ইহঁতে শ্লোগান মাতিছে, জয় শ্ৰীৰাম জয় শ্ৰীৰাম। হিন্দু হৈ কিনে মোৰ নিজৰে লাজ লাগিছে, আৰু বেলেগৰ মানে ইয়াতে কেনেকুৱা মানে পৰিস্থিতি এটা হৈছে, আৰু সেইটোতো আকৌ মানে সেয়ে নাই। মানে শ্ৰীৰামেতো কোৱা নাছিল ন যে মানে এইবিলাক জ্বলাই পিনে এইবিলাক কৰিবলৈ, শ্ৰীৰামেতো কোৱা নাছিল ন এইটো কথা। সিহঁতে মানে বহুত বেয়া কাম কৰিছে এইটো। সৰস্বতী পূজা উদযাপন কৰা নহয় ইয়াতে। মানে সৰস্বতী পূজা আমাক মানে কোনো মানা কৰা নাই যে আমাক আমাৰ স্কুলত কৰিব নালাগে, কিন্তু আমি মানে সৰস্বতী পূজা আমাৰ বাহিৰৰ এটা মন্দিৰ আছে, আমি তাতে চবে মানে ষ্টুডেন্ট বিলাকে মিলি আমি তাতে পালন কৰো সৰস্বতী পূজাটো। বাহিৰৰ ষ্টুডেন্ট আহে, চব আহে, চব আহে আমাৰ ইয়াতে। আমাৰ ইয়াত তাৰমানে বাধা নাই, চব আহিব পাৰে এনেকুৱা। আনকি আমাৰ স্কুলত বিহু মানে বিহুৰ কাৰণে আমি ৰংগলী বনাও, মানে চব আমি হেৰি কৰো। কালচাৰেল উইকৰ কাৰণে আমি চব হেৰি কৰো। আমাক চবতে মানে আমাক কেতিয়াও স্কুলে কোনো বাধা দিয়া নাই যে এইটো নকৰিব, এইটো নকৰিব। এইটো ৰিলিজন মানিবা, এইটো নামানিবা, সেনেকুৱা একো বাধা নাই। খ্ৰীষ্টিয়ানিটিত যে আমি সোমাব লাগিব সেইটো কোনো কোৱা নাই। কোনো মানে আমাক হেৰি কৰা তুমি নাই। যি ধৰ্মৰে হোৱা, খ্ৰীষ্টিয়ানিটিটো যে তুমি মানিব লাগিব সেইটো কোনো কথা নাই। তুমি যি ধৰ্মৰ হলেও আমাৰ স্কুলত পাৰিবা পঢ়িব, আৰু চব কৰিব দিয়ে আমাক। আৰু এটা কথা কওঁ, আমাৰ স্কুলত আমাক কেতিয়াও মানে এইবোৰ প্ৰিভেন্ট কৰা নাই, ৰিলিজনৰ কথাত আমাক কেতিয়াও এইবোৰ প্ৰিভেন্ট কৰা নাই। লাইক আমি ইয়াতে ৰংগলী বনাইছো, চাকি ধূপ জ্বলাইছো, বিহু কৰো ইয়াতে, আমাক সেইবোৰ মানে একো কথাই নাছিল। কিন্তু পিছত ইহঁতে আহি কিনে বজৰং দল, আৰু নামটো মানে সেইটোও কব বিচাৰো, বজৰং দল নামটো শুনি অলপমান মানে হাঁহি উঠা কথা বুলি ক'ব পাৰি। বজৰং দল নাম হৈ কিনে ইহঁতে যিটো কাম কৰিছে সেইটো কিন্তু একদমেই শুদ্ধ কৰা নাই। মানে এইবোৰ কেনে কথা কৰিছে আৰু কি কম আৰু।